আপুনি যদি নিজক নিজে মিছা কৈ থাকে তেনেহলে হেয়া আপোনাৰ অভ্যাসত পৰিণত হ'ব। আপুনি যদি নিজকে দুৰ্বল আৰু অসহায় বুলি ভাবি থাকে সেইটো এটা অভ্যাসত পৰিণত হ'ব। আপুনি যুদ্ধ কৰি যাবনে হাৰ মানি ল'ব সেইটো নিৰ্ভৰ কৰে আপোনাৰ অভ্যাসৰ ওপৰত। আপুনি এটা গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব। আপুনি লোৱা আটাইবোৰ সিদ্ধান্তকে ষ্ট্ৰং কৰিব লাগিব। আপুনি যদি কিবা এটা কৰিবলৈ ইচ্ছা কৰি আছে তেনেহলে আৰম্ভ কৰি দিয়ক। বহুত কঠিন কাম হ'লেও আৰম্ভ কৰি দিয়ক। আৰম্ভণিতেই যদি আপুনি অসফল হয়, সমস্যাৰ সৃষ্টি হয় বা কঠিন পৰিস্থিতিত পৰি যায় তেনেহলেও এৰি নিদিব। এই পৰিস্থিতিতে এটা সাহসী চৰিত্ৰৰ জন্ম হ'ব, নাইবা সেই চৰিত্ৰৰ মৃত্যু হ'ব। আপুনি অৱশ্যেই উঠি থিয় হ'ব। যেতিয়া আপুনি ক্লান্ত, যেতিয়া আপুনি দুৰ্বল, হতাশ, আনৰ তুলনাত এখোজ বেছি আগুৱাই যাওক, আপুনি নিশ্চয় নিজৰ লক্ষ্যস্থানত উপনীত হ'ব। এটা সৰু বীজে যেনেদৰে এডাল বিশাল গছৰ আকৃতি লয়, ঠিক তেনেদৰে আপোনাৰ ভিতৰতো যি বীজ আছে তাক সঠিক পৰীক্ষণ দিলে আপোনাৰ ভিতৰৰ শক্তিক বিশাল কৰি তুলিব। আপোনাৰ আচল শক্তি আপোনাৰ হাত ভৰিত নহয়, আপোনাৰ ভিতৰত, আপোনাৰ মনত। শক্তিশালী বাহিৰৰ পৃথিৱীত নহয়, আপোনাৰ ভিতৰৰ পৃথিৱীত হ'ব লাগিব। আৰু সেইটো তেতিয়াহে সম্ভৱ হ'ব যেতিয়া আপুনি নিজৰ ওচৰত নিজে সঠিক হ'ব। নিজকে নিজে যি কথা দিছে সেয়া পূৰণ কৰিব। যিবোৰ প্ৰতিজ্ঞা আপুনি নিজৰ ওচৰত কৰিছে সেইবোৰ সম্পূৰ্ণ কৰিব পাৰিব। আপুনি বিশেষ কিবা এটা কৰিব পাৰক বা নোৱাৰক, নিজকে সন্মান কৰক। প্ৰতিদিন ৰাতিপুৱা টোপনিৰ পৰা উঠাৰ পিছতে আপোনাৰ সন্মুখত সেই সুযোগটো থাকে যাৰ জৰিয়তে কালিতকৈ আজি আপুনি অধিক উন্নতি কৰিব পাৰে। আৰু যদি আপোনাৰ জীৱনত আগতকৈ ভাল কিবা এটা নহয় তেনেহলে সেয়া আপোনাৰ দোষ। কাৰণ সেই চেলেঞ্জটো প্ৰতিদিনে আমাৰ সন্মুখত আহে। আমি পৰিৱৰ্তন হওঁ বা নহওঁ, আমি কিবা উন্নতি কৰোঁ বা নকৰোঁ, কিন্তু সুযোগটো প্ৰতিদিনেই আহে। আমি পৰিৱৰ্তন হ'ব নিবিচাৰিলে জীৱনত কেতিয়াও উন্নতি নহ'ব। কোনেও আপোনাৰ জীৱনক দাঙি তুলিবলৈ নাহে। নিজৰ জীৱনটো নিজেই আগবঢ়াই নিব লাগিব। এই পৃথিৱীত প্ৰতিটো মুহূৰ্তই প্ৰত্যাহ্বানেৰে ভৰপূৰ। আমি জানো যে ফেইলাৰ ইজ দ্য অপজিট অফ ছাকচেছ। ফেইলাৰ বা অসফলতা এটা বস্তু আৰু ছাকচেছ বা সফলতা সম্পূৰ্ণ বিপৰীত এটা বস্তু। কিন্তু আচলতে সেয়া নহয়। অসফলতা সফলতাৰ বিপৰীত নহয়। অসফলতা হ'ল প্ৰথম আৰু প্ৰধান ধাপ সফলতা লাভ কৰাৰ। পৃথিৱীত কোনো বস্তুৱেই ফ্ৰী পোৱা নাযায়। এজন ভিক্ষাৰীয়েও ফ্ৰীতে ভিক্ষা নাপায়। তাৰ ওচৰত এনে এটা বস্তু আছে যিটো দিলেহে মানুহে তাক ভিক্ষা দিয়ে, আৰু সেই বস্তুটো হ'ল মান সন্মান। তেওঁলোকে নিজৰ মান সন্মান হানি কৰি হাত আগবঢ়াই দিয়ে। প্ৰত্যেকটো বস্তুৰে একোটা মূল্য আছে। সফলতা বস্তুটো আচলতে কি? আমি ভাবোঁ ডাঙৰ অট্টালিকা, দামী গাড়ী, কোটি কোটি টকা, বিলাসবহুল জীৱন সেয়াই সফলতা। কিন্তু নহয়। সফলতা হ'ল জয়, সন্তুষ্টি। যেতিয়া আমি নিজৰ জীৱনক লৈ সন্তুষ্ট হওঁ সেয়াই হ'ল সফলতা। জন্মৰ পিছতে কোনেও বিল গেটছ হৈ নুঠে। জন্ম হৈয়ে কোনেও বিখ্যাত মানুহ হ'ব নোৱাৰে। তাৰ বাবে পৰিশ্ৰম কৰিবই লাগিব। যিসকলে সপোন দেখে, কি বিচাৰে তাক লৈ ভাৱনা চিন্তা কৰে, নিজৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰে, কিন্তু যেতিয়া আগবাঢ়ি যায় পথত বিভিন্ন বাধা আহে, সমস্যা আহে, আৰু সেইবিলাক দেখি ভয় খাই পিছুৱাই আহে। গোটেই পৰিৱেশটোৱে তেওঁক বাধা দিয়ে আৰু কয় তুমি নোৱাৰিবা। আৰু আমাৰ মগজুৱে সেই কথাটো মানি লয় আৰু আমি উলটি আহোঁ। মই কৰিব নোৱাৰিম, মোৰ দ্বাৰা নহ'ব। কিছুমান মানুহে নিজৰ মনৰ পৰা এনেদৰে মানি লয়। যিজনে মই পাৰিম বুলি মনতে ভাবি লয় তেওঁ জয়লাভ কৰে। যিকোনো প্ৰত্যাহ্বানৰে দুটা দিশ থাকে, এটা জয় আৰু এটা পৰাজয়। কিন্তু ভালকৈ ভাবি চালে এই পৃথিৱীত পৰাজয় নামৰ একো বস্তুৱেই নাই। তাৰ পৰিৱৰ্তে যিটো আছে শিক্ষা বা অভিজ্ঞতা। কিয় পৰাজিত হ'লো সেই কাৰণটো জানি লওক, শিকি লওক আৰু তাৰ পিছত জয়লাভ কৰক।